দুটা এন্দুৰ আছিল। এটাই চহৰত বাস কৰে, আনটোৱে বাস কৰে গাঁৱত। এদিনাখন গাঁৱৰ এন্দুৰৰ ওচৰলৈ চহৰৰ এন্দুৰ বন্ধু ফুৰিবলৈ গ'ল। গাঁৱৰ এন্দুৰে চহৰৰ এন্দুৰ বন্ধুক দেখি বৰ সুখী হ'ল। গাঁৱৰ এন্দুৰে চহৰৰ এন্দুৰক খাবলৈ দিলে ধান, গম আৰু বহুত ফল-মূল। সি নিজৰ গাঁওখনৰ খেতি পথাৰ গছ-গছনিবোৰ চহৰৰ বন্ধুজনক দেখুৱালে। তেতিয়া চহৰৰ এন্দুৰে ক'লে, হাই বন্ধু, এইবোৰ তাহাৰে খাদ্য। এইবোৰ খাদ্য একদম ভাল হয়। আমাৰ চহৰত এইবোৰ বাজে খাদ্য নেখায়। এদিনাখন তুমি আমাৰ চহৰলৈ যাবা, তোমাক নানা ধৰণৰ খাদ্য খুৱাম। তেনে খাদ্য তুমি জীৱনত আৰু কোনোদিন খাই পোৱা নাই। হ'ব বাৰু, তুমি যেতিয়া মোক নিমন্ত্ৰণটো দিছাই, মই তোমাৰ চহৰলৈ অতি শীঘ্ৰে যাম। কথামতে এদিন গাঁৱৰ এন্দুৰ চহৰৰ এন্দুৰৰ ওচৰলৈ যাবলৈ ওলাল। চহৰৰ এন্দুৰে এটা বৰ ডাঙৰ ঘৰত থাকে। গাঁৱৰ এন্দুৰে ঘৰটো দেখি আচৰিত মানিলে। নিশা দুয়ো খোৱা ঘৰত সোমাল। দেখা গ'ল টেবুলত চেয়াৰ পতা আছে। টেবুলৰ ওপৰত খাদ্যৰ থাল আছে। আগতে কোনোবাই খাই গৈছে। থালৰ ওচৰত পৰি আছে লুচি, মাংস, মাছ, পোলাও, কাবাব ইত্যাদি নানা ধৰণৰ খাদ্য। দুয়োজনে খাবলৈ লওঁতেই সেই সময়তে এটি কুকুৰ সোমাই আহিল। কুকুৰটো সেই ঘৰৰ পোহনীয়া। কুকুৰটোক দেখা মাত্ৰেই চহৰৰ এন্দুৰে খাবলৈ বাদ দি পলাই পতং দিলে। লগতে গাঁৱৰ এন্দুৰো তাৰ লগতে দৌৰি পলাল। পলাওতে দুয়োকৈ এটা নলাত পৰি গ'ল। নলাৰ পানীত হাবুডুবু খাই দুয়োটাই যেনে তেনে উঠিল। পাৰলৈ আহি এইবাৰ গাঁৱৰ এন্দুৰে ক'লে, বন্ধু, বৰ শাস্তি পালো। খাবলৈ মাতি এইবোৰ কি শাস্তি দিলা হয়নে তুমি? গাঁৱৰ খাদ্যই আমাৰ বাবে ভাল। আমি আমাৰ খাদ্য নিজেই যোগান ৰাখোঁ। তোমালোকৰ দৰে মুখৰ খাদ্য পেলাই দৌৰিব লগা নহয়। আনে খাই থোৱা অৱশেষবোৰহে তোমালোকে খোৱা। মই গাঁৱলৈ ঘূৰি যাওঁ, তুমি চহৰতে থাকা। গাঁৱৰ এন্দুৰ সেই নিশাই গাঁৱলৈ ঘূৰি গ'ল। গাঁৱৰ এন্দুৰে বুজি পালে ভয়ে ভয়ে চুৰ কৰি ভাল খাদ্য খোৱাতকৈ নিজে যোগাৰ কৰা সাধাৰণ খাদ্য অনেক ভাল। সুখত খোৱা যায় আৰু বিপদো নহয়।